বিশেষ ভিডিঅ' চাঞ্চল্য কৰে ভিডিঅ' কেইটাই আপোনাক কৈ শিহৰিত কৰি তুলিব তিনিটা বিশেষ মোবাইল ভিডিঅ' মধ্যপ্ৰাচ্যৰ দেশ কুৱেইটৰ পৰা প্ৰেৰণ কৰা এই মোবাইল ভিডিঅ' কেইটা শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব কৰ্ম সংস্থাপনৰ বাবে মৰিগাঁৱৰ পৰা কুৱেইটলৈ যোৱা ফৰিদুল ইমদাদুল আৰু শ্বাহজাহান নামৰ এই যুৱক কেইজনে ভয়ানক বিপদৰ সন্মুখীন হৈ মৰিগাঁৱত থকা তেওঁলোকৰ পৰিয়াললৈ কিবা প্ৰকাৰে প্ৰেৰণ কৰিছে এই মোবাইল ভিডিঅ' প্ৰকৃততে কি কৈছে এই যুৱক কেইজনে মোৰ নাম শ্বাহজাহান বাদশাহ মই মৰিগাঁও বৰাগাঁৱত থাকোঁ মই এতিয়া বৰ্তমান কুৱেইটত আছোঁ মোক মানে প্ৰবঞ্চনা দি কুৱেইটত আনিছে মেৰাজুল নামৰ ল'ৰাটোৱে মোক মানে কৈছিলে ইয়াতে কোম্পানীৰ কাম দিব ৩৭,০০০ চেলাৰী হ'ব কিন্তু ইয়াতে মই সেইটো কাম পোৱা নাই মোক মানে এতিয়া মৰুভূমিৰ মাজত য'ত নেকি 10 কিলোমিটাৰৰ ভিতৰত ৰাস্তা ঘাট নাই ইয়াৰ ভিতৰতে বেৰা ছাগলী ৰাখিব দিছে মোৰ মালিকৰ পৰা মই পইচা খুজিছোঁ যে মোৰ পইচা দিয়ক 1 মাহ দৰমহা দিয়ক সি মোক ক'লে যে তোমাক মই কিনি লৈছোঁ তোমাক কিহলে পইচা দিম তুমি পইচা নোপোৱা মেজল নামৰ ল'ৰা মোৰ পৰা পইচা লৈছে ইণ্ডিয়ান টকা সি মোৰ পৰা 3 লাখ লৈছে পিছত গম পালোঁ যে সি কুৱেইটৰ পৰাও 3 লাখ টকা লৈছে এইপিনে মোৰ ফালৰ পৰা 2 লাখ লৈছে নিশ্চয় বুজিছে আপুনি প্ৰকৃততে চাকৰি দিম বুলি মধ্যপ্ৰাচ্যৰ দেশ কুৱেইটত বিক্ৰী কৰা হৈছে অসমৰ মৰিগাঁও জিলাৰ এই 3 যুৱকক যুৱক কেইজনে প্ৰকাশ কৰা অনুসৰি কুৱেইটত থকা মিৰাজুল আৰু মৰিগাঁৱত থকা তেওঁৰ ভাতৃ শ্বাহজাহানে 2 লাখকৈ টকা লৈ চাকৰি দিয়াৰ উদ্দেশ্যৰে যুৱক কেইজনক কুৱেইটলৈ লৈ যায় আৰু তাৰ পিছত চাকৰি নিদি অজ্ঞাত লোকক বিক্ৰী কৰিছে আৰু জব্দ কৰি ৰখা হৈছে পাছপৰ্টকে ধৰি তেওঁলোকৰ সকলো নথিপত্ৰ আজি কুৱেইটত অহা এবছৰ হৈ গ'লে আমি এনেকুৱা জেগাত ফাঁচি আছোঁ আমাৰ কোম্পানী কাম দি পেলাই মানুহৰ ঘৰত কাম দিছে বৰ্তমান আমাৰ হাতত মোবাইল পইচা পাছপৰ্ট একো নাই আমি বহুত অসুবিধাত আৰু বিপদত পৰি আছোঁ ইয়াত ইতিমধ্যে যুৱক কেইজনৰ পৰিয়ালে মৰিগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত মানৱ সৰবৰাহৰ বিষয়টো সন্দৰ্ভত ৰুজু কৰিছে কুৱেইটৰ পৰা প্ৰেৰণ কৰা এই মোবাইল ভিডিঅ' প্ৰচাৰ হোৱাৰ পিছতে স্থানীয় ৰাইজে মানৱ সৰবৰাহৰ দালাল শ্বাহজাহানক ধৰি গতাই দিছে আৰক্ষীক কেমেৰা পাৰ্চন ৰঞ্জনৰ সৈতে মৰিগাঁৱৰ পৰা প্ৰাঞ্জল দাস নিউজ লাইভ তেজৰ সম্পৰ্ক নাথাকিলেও সম্পৰ্কৰ উদ্ভাৱিত আমার নাম কইছো না বাসলাম ভিডিও বন্ধ করো তোমার পিকচার দে আইছে পিকচার দে আইছে ভিডিও বন্ধ করো